হাই গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ পাপাই কুকুৰা ঘঁৰাল বনাই আছে কুকুৰা ঘঁৰালটো অলৰেডি বনালোঁ কিন্তু চাং এটা পাতি দিব লাগে চাংটোকে বনাই আছে আৰু আপোনালোকক দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই যাব আৰু এইফালে আমাৰ পাপা ফাইনেলি এয়া খুঁটাবোৰৰ কি গাঁত খানি হ'ল আৰু এতিয়া খুঁটাবোৰ দি দিব খুঁটা আচলতে ইমান ডাঙৰ নহয় বাৰু জাষ্ট এয়া কুকুৰা ঘঁৰালটোত থবৰ বাবেহে বনাইছোঁ নহয় জানো সেইবাবে এয়া কাঠৰ টুকুৰাকৈ দি দিছে আৰু আপোনালোকে চাই থাকক কেনেকৈ কৰিম কমপ্লিট হ'লে দেখুৱাম আপোনালোকক আৰু এইফালে আমাৰ পাপাই বঢ়িয়াকৈ বনাই আছে গৰমত বেচেৰাটোৰ অৱস্থা নাই কি কৰিম উপায় নাই কিন্তু কৰিবই লাগিব ন অকলশৰীয়া মানুহ কৰিবই লাগিব কোনে কৰি দিব সেইবাবে নিজে কৰিছোঁ আৰু ময়ো যিমান পাৰোঁ চেষ্টা কৰিছোঁ হেল্প কৰি দিছোঁ আৰু চেষ্টা কৰিছোঁ কৰিবলৈ আৰু এইফালে আমাৰ বুল গছজোপা দেখিছেনে আগৰ পৰা বহুত দিনেই হ'ল এনেকৈ বগাই আছে কিন্তু ফুল চুল ফুলা নাছিলে এতিয়া ফাইনেলি ফুলিব লৈছে আৰু ফল লাগে নে নালাগে নাজানো কিন্তু যেতিয়া লাগিব আপোনালোকক দেখুৱাই যাম আৰু ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই যাব এতিয়া আৰু চাই থাকক আৰু পাপাই বেচেৰাই ৰ'দত সহ্য কৰিব নোৱাৰি এইফালে চাহত বহি পেলাই কামটো কৰি আছেগৈ আৰু মই পানী দি আহোঁ আৰু এইফালে পানী গিলাচ লৈ লোৱা তাৰপিছত এইফালে পানী খাই হ'ল আৰু আপোনালোকক দেখুৱাই দিছোঁ আকাশখন আজি বতৰটো ইমান টান মানে ৰ'দ বিৰাট দিছে আৰু এইফালে আপোনালোকক কৈছিলোঁ যে অথনি আমাৰ বুল গছজোপা ফুল ফুলিব লৈছে বুলি সঁচাকৈ লৈছে বাৰু এয়া দেখিছেনে ফুল ফুলিব আৰম্ভ কৰিছে এইফালে কিন্তু ফল লাগে নে নালাগে নাজানো কিন্তু ফুল বৰ্তমান ফুলি আছে আৰু যিহেতু চাং পাতি দিব লাগিছিলে কিন্তু জেগাটো আমাৰ চাং পাতিব নহয়গৈ সেইবাবে এনেকৈ জেওৰাতে বগাব দিলোঁ আৰু বহুত বগাই অৱশেষত এতিয়া মানে ফাইনেলি ফুল ফুলিলেগৈ আৰু কিন্তু ফল লাগে নে নালাগে ৰয় নে নৰয় নাজানো আৰু এয়া দেখুৱাই দিছোঁ আপোনালোকক আৰু চাই থাকিব যদি ফল লাগে তেতিয়া আপোনালোকক দেখুৱামগৈ দেই আৰু এইফালে মই আমাৰ পাছফালে থকা এয়া পথাৰখন অকণমান দেখুৱাই দিছোঁ আপোনালোকক যিমান ভাল হ'ব লাগে নহয় সিমান ভাল হোৱা নাই বৰঞ্চ সেউজীয়াৰ টাইত একদম বগাই হৈছে বগা আৰু ৰঙাই হৈছে ধান কি এয়া ৰোৱাবোৰ কিন্তু বহুত ভাল হ'ব লাগিছিলে ন মাটিটো চাই কিন্তু ইমান ভাল হোৱা নাই আৰু এইফালে আমাৰ পাপাৰ ফাইনেলি গঁৰাল বনাই হৈ গ'ল আৰু ইয়াৰ পাপাই মোহাৰি চাফ চিকুণ কৰি আছে মোহাৰি দিছে অকণমান বোকাবোৰ আৰু এইফালে চাওক আমাৰ ইয়াতে কুকুৰা থাকিব এয়া কেনেকুৱা লাগিছে ক'ব দেই গাইজ আৰু ৰাতিপুৱা কাম চাম সামৰি এতিয়া পিছবেলা হ'ল আৰু পাপাই এইফালে লাই শাক সিঁচিবৰ বাবে এয়া কোৰ মাৰিব আৰম্ভ কৰিছে যিহেতু সময়ৰ কাম সময়ত নকৰিলে ক'ত পাম নহয় জানো সদায় চব্জিখিনি কিমান দাম চবেই গম পায় আৰু সেইবাবে নিজৰ যদি এনেকৈ অকণমান নিজে খাব পৰাকৈ যদি কৰিব পাৰোঁ নহয় জানো সেইবাবে পাপাই এয়া কোৰ মাৰি আছে আৰু ময়ো কেতিয়াবা মাৰোঁ কিন্তু মই সদায় ইমান মাৰিব নোৱাৰোঁ আৰু আজি ভিডিঅ'টো এয়া আছিল আজিলৈ বাই বাই